আপোনাৰ সপোনৰ ঘৰ বনাওঁতে কি চিমেণ্ট ব্যৱহাৰ কৰিব আপুনি? কাৰণ গোটেই জীৱন কষ্ট কৰি উপাৰ্জন কৰাৰ টকাৰে এখন ঘৰ বনাওঁতে যদি বেয়া চিমেণ্ট ব্যৱহাৰ কৰে কেইটামান বছৰ গ'লেই ঘৰ বেয়া হৈ যায়। চিমেণ্ট হৈছে অতি নিপুণতাৰে পৰিচালিত কৰি সৃষ্টি কৰা এটা মিনাৰেল পাউডাৰ। পানীৰ লগত সংমিশ্ৰিত হৈ এই পাউডাৰে এবিধ ডাঠ পেষ্টৰ সৃষ্টি কৰে, যিয়ে পানীৰ লগত জড়িত হ'লে গোটা মাৰে আৰু লাগি ধৰে। চিমেণ্ট হৈছে কংক্ৰিট আৰু মৰ্টাৰৰ মূল উপাদান। চিমেণ্ট হৈছে এটা আৰ্থিকভাৱে কম খৰচী, উন্নত গুণাগুণৰ ঘৰ সজা সামগ্ৰী যিটো সমগ্ৰ বিশ্বজুৰি ব্যৱহৃত হয়। বৰ্তমান সময়ত বেছিভাগ ঘৰ বনাওঁতে দেখা যায় ষ্টাৰ চিমেণ্ট মানুহে ব্যৱহাৰ কৰে। ষ্টাৰ চিমেণ্টত উন্নতমানৰ লাইমষ্টোন ব্যৱহাৰ কৰা হয় আৰু উন্নতমানৰ আইৰণ ডাষ্ট ব্যৱহাৰ কৰা হয়। চিমেণ্ট বনাওঁতে যি যি সামগ্ৰী লাগে সকলোবোৰ সামগ্ৰী উন্নতমানৰ ব্যৱহাৰ কৰা হয় ষ্টাৰ চিমেণ্টত। আজি কঠীয়াতলীৰ সফল ব্যৱসায়ী ষ্টাৰ চিমেণ্টৰ ডিলাৰৰ স্বত্বাধিকাৰী জালালুদ্দিনে কঠীয়াতলীৰ জ্যোতি লগা ধাবাত গেট টুগেডাৰ পাতি সকলো মেষ্টৰী আৰু কণ্ট্ৰেক্টধাৰক গিফ্ট প্ৰদান কৰে। দাদা আপুনি মেষ্টৰী হয়নে? এই ঢালাই চিমেণ্টটো আপোনাৰ ষ্টাৰ চিমেণ্ট ঢালাই মাষ্টাৰ চিমেণ্টটো কেনেকুৱা? ষ্টাৰ চিমেণ্টটো মানে বহুত ভাল। আমি বেছিভাগ এইটো চিমেণ্ট দি কাম কৰোঁ। ষ্টাৰটো মানে বহুত ভাল হয় আমাৰ কাম কৰোঁতে। আমি য'তে কাম কৰোঁ এইটো দি কাম কৰোঁ। এইটো চিমেণ্টৰ ছেটিংটো বহুত ভাল হয়। বহুত ভাল হয় ন? বহুত ভাল হয়। এতিয়া বৰ্তমান এইটোৱে বেছি চলি আছে। আমি য'তে কৰি আছোঁ এইটো দি কৰি আছোঁ আৰু বেলেগেও এইটো দি কৰে, মানে বেছিভাগ এইটো দি কৰি আছে মানুহে কাম। এইটোৱে দি কৰি আছে কাম। এইটো চিমেণ্টটো ভাল। গাড়ীমাতকৈ বেলেগ চিমেণ্টতকৈ এইটো চিমেণ্টে ভাল। এইটোৱে বৰ্তমান 1 নম্বৰত আছে। 1 নম্বৰত এইটোৱে আছে। আপুনি যদি ষ্টাৰ চিমেণ্টৰ চাব ডিলাৰ ল'ব বিচাৰে তলত স্ক্ৰীণত কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰি ল'ব পাৰিব। এই বস্তু দি এই খাদ্য